নমস্কাৰ অসমবাসী ৰাইজক আমাৰ চেনেলৰ তৰফৰ পৰা ভোগালী বিহুৰ শুভেচ্ছা জনালো। গুড মৰ্নিং দোস্তো, আজি হৈছে মাঘ মাহৰ 1 তাৰিখ আৰু ভোগালী বিহুৰ শুভেচ্ছা জনালো আৰু আকৌ এবাৰ। আৰু এতিয়া মায়ে বনাই আছে গৰম গৰম পিঠা। পিঠা খোৱা মজাই বেলেগ, এনেকৈ বনাই থাকিলে গৰম গৰম খাই ভাল লাগে। কাৰণ কিয়, অলপ ঠাণ্ডা হ'লে পিঠাবিলাক খাই ভাল নালাগে। আৰু এতিয়া ঘৰত কৈ আছে দৈ চিৰা খা বা কি খা, চবখিনি খাম, আপোনালোকক দেখুৱাম আৰু বিহু খাবলৈ সকলোকে নিমন্ত্ৰণ জনালোঁ। আৰু লগতে এয়া দৈ চিৰা, কাৰে, লাড়ু, পিঠা, তিলৰ লাড়ু, নাৰিকলৰ লাড়ু, বহুত কিবাকিনি দিছে। এইখিনি খাম। আৰু আজি নিমন্ত্ৰণ আছে বঙাইগাঁৱৰ নয়াগাঁৱত থকা মাজু পেহীৰ ঘৰত। তাত যাবলৈ ওলালোঁ গোটেইবিলাকে। আৰু এতিয়া এনেকৈ যাই আছোঁ, অলপ সোনকালে ওলাম বুলি ভাবিছিলোঁ, কিন্তু যাওঁতে যাওঁতে দেৰিয়ে হ'ল। তেনেকৈ ওলালোঁ আৰু এইখন নতুন টোলগেট হৈছে, কিন্তু মোৰ মনটো বেয়া টোলগেট হোৱাৰ কাৰণে। এতিয়া চচুৰবাৰী গ'লে টেক্স দিব লাগিব যে। আৰু আজি আহি হঠাতে দেখিলোঁ নৰনাৰায়ণ সেতু ব্ৰিজত ইমান জাম। ভাবি পোৱা নাই কিয় যাম। মই প্ৰথমতে ভাবিলোঁ যে এনে কিবা আগত গাড়ী চাড়ী ৰখাইছে বোধহয় বা কিবা এটা হৈছে। পিছত গম পালোঁ যে এক্সিডেণ্ট হৈছে। কি এক্সিডেণ্ট হৈছে, কেনেকৈ এক্সিডেণ্ট হৈছে, ইফালৰ পৰা বাইকবিলাক আহি আছে, সেইবিলাকৰ পৰা এখনো ডাঙৰ গাড়ী আহিব দিয়া নাই, বাইকবিলাক চাইডেদি গৈ আছে। তাৰপিছত সোধাত গম পালোঁ যে কয়লাৰ ট্ৰাক এখন, কয়লা ভৰ্তি অভাৰলোড ট্ৰাক এখন বাগৰি পৰি গৈছে। ভাগ্যটো ভাল, তলত নামি নগ'ল। আৰু প্ৰত্যেকটো ড্ৰাইভাৰকে, আমিও গাড়ী চলাওঁ, প্ৰত্যেকটো ড্ৰাইভাৰকে এটাই অনুৰোধ, অভাৰলোড নকৰিব আৰু এনেকুৱা এক্সিডেণ্টৰ পৰা বাচি থাকক, তাকে অনুৰোধ থাকিল মোৰ তৰফৰ পৰা, আমাৰ চেনেলৰ তৰফৰ পৰা। আৰু এনেকৈ ইমান জাম লাগিছে না, গুৱাহাটীৰ মালিগাঁৱৰ ব্ৰিজখন নাথাকোঁতে যেনেকুৱা জাম লাগিছিল তেনেকুৱা যেন পালোঁ। আৰু গৈ পাওঁতে তেনেকুৱাকৈ দেৰি হ'ল। এতিয়া চাহ পানী খাই অলপমান ৰেষ্ট লৈছোঁ, মানে ভাবিলোঁ অকণমান ৰেষ্ট লওঁ, নহ'লে গাটো বেয়া লাগিব। মানে পূৰা দবাই দিলোঁ, মুৰ্গী চুৰ্গী, মাছ ঠাছ পূৰা দবাই দিলোঁ। তাৰপিছত এতিয়া ভণ্টিহঁতে কি কৰি আছে তাকে চাব আহিলোঁ, কিন্তু সৰু ভণ্টিটো এনেকৈ মুখ ঢাকি দিছে, তাই বোলে লাজ কৰে। আৰু ডাঙৰটোতো তেনেকুৱা, মই জানে ভিডিঅ'ত দেখাম বুলি। আৰু ইফালে গাখীৰ গৰম দিছে, আমি আহিব টাইম হ'ল, চাহ বনাই আছে মানে। এতিয়া চাহ তাহ খাম, খাই দে এতিয়া সিহঁতক বাই বাই দে, আমিও ঘৰমুৱা পক্ষী, গতিকে বাই বাই।